আজিৰ এইটো ভিডিঅ'ত নতুন প্ৰচেছত PM কিষাণৰ এপ্লিকেশ্যন ষ্টেটাছ চেক কৰি দেখুৱাম। ইয়াৰ লগতে PM কিষাণৰ লগত জড়িত কিছুমান অপশ্যন আপোনালোকক চেক কৰি দেখুৱাম। এইকেইটা অপশ্যন যদি আপোনাৰ ঠিক ঠাক থাকে তেনে ক্ষেত্ৰত আপুনি ৰেগুলাৰ PM কিষাণৰ টকা পাই থাকিব। কিন্তু কিবা কাৰণত যদি অপশ্যন কেইটা বন্ধ হৈ আছে আপোনাক কি কৰিব লাগিব গোটেইখিনি ডিটেইলছত আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আহক জানি লওঁ। PM কিষাণৰ এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিবলৈ গুগলত PM কিষাণ লিখি সাৰ্চ কৰক। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, ঠিক আছে। তাৰপিছত প্ৰথম লিংকত ক্লিক কৰক। তাৰপিছত স্ক্ৰল কৰি তলত যাওক। তলত যোৱাৰ পিছত ইয়াতে বেনিফিচিয়াৰী ষ্টেটাছ নিউ বুলি লিখা আছে, ইয়াতে ক্লিক কৰক। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত যেটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল আপোনাৰ যেটো পুৰণি ষ্টেটমেণ্টৰ ৰিচিপ আছে তাতে ধুনীয়াকৈ লিখা আছে, ঠিক আছে। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু কেপচা যি আছে ইয়াতে চেম ফিল আপ কৰি গেট ডাটাত ক্লিক কৰি দিয়ক। যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাহৰিছে ইয়াতে নো ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে ক্লিক কৰি আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো জেনেৰেট কৰিব পাৰিব, ঠিক আছে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফিল আপ কৰি গেট ডাটাত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ষ্টেটাছটো ধুনীয়াকৈ শ্ব' কৰিব। ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ চাব পাৰিব, ফাৰ্মাৰ যি নেম হয় এড্ৰেছ চাব পাৰিব, কিমান তাৰিখত ৰেজিষ্ট্ৰেশ্যন কৰিছিল গোটেইখিনি শ্ব' কৰিব, মোবাইল নাম্বাৰ শ্ব' কৰিব। এতিয়া কথা হ'ল আপুনি PM কিষাণৰ টকা পাবনে নাই চেক কৰিবলৈ ইয়াতে এলিজিবিলিটি ষ্টেটাছ বুলি এটা অপশ্যন লিখা আছে, ইয়াতে এৰো আইকন দিয়া আছে, ইয়াতে ক্লিক কৰিব, ঠিক আছে। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে কেইটামান অপশ্যন ওলাই আহিব। প্ৰথমতে আছে লেণ্ড চিডিং। ইয়াতে লেণ্ড চিডিং যিটো অপশ্যন আছে এইটো ইয়েছ থাকিব লাগিব। যদি এইটো ন আছে তেনে ক্ষেত্ৰত আপুনি টকা নাপাব। যদি ইয়াতে ন লিখা আছে আপুনি এগ্ৰিকালচাৰ অফিচত কণ্টেক্ট কৰক, নাইবা আপুনি গ্ৰাম সেৱকৰ লগত কণ্টেক্ট কৰক, ঠিক আছে। আপোনাৰ যিটো মাটিৰ জমাবন্দী হয় জমাবন্দী আপোনাক আপডেট কৰিব লাগিব। তাৰপিছত 2 নম্বৰত চাব আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছ, ইয়াতে ইয়েছ থাকিব লাগিব। যদি ইয়েছ থাকিব লাগিব তেনে ক্ষেত্ৰত ঠিক ঠাক আছে। যদি ইয়েছ নাই তেনে ক্ষেত্ৰত ইয়াতে আপোনাক আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব, ঠিক আছে। যাৰ যিটো ব্ৰাঞ্চত একাউণ্ট আছে CSPত আছে বা মেইন ব্ৰাঞ্চত আছে সেইটো ব্ৰাঞ্চত যাই আপোনালোকে জলদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰি ল'ব। লিংক কৰি লোৱাৰ পিছত ইয়াতে ইয়েছ অপশ্যনটো আহি যাব। তাৰপিছত ইয়াতে অপশ্যন আছে EKYC ষ্টেটাছ। EKYC যিসকলে কৰা নাই সেইসকলৰ ইয়াতে ন লিখা থাকিব আৰু যিসকলে EKYC কৰিছে সেইসকলৰ ইয়েছ লিখা থাকিব, ঠিক আছে। যদি EKYC কৰা নাই এইটো ভিডিঅ' চাই আপোনালোকে EKYC কৰিব পাৰিব, নাইবা যদি আপুনি টেকনিকেল ভালকৈ বুজি নাপায় তেনে ক্ষেত্ৰত আপুনি ওচৰৰ CSC চেণ্টাৰৰ লগত কণ্টেক্ট কৰি আপুনি PM কিষাণৰ যিটো EKYC হয় EKYCটো কৰি ল'ব। মিনিমাম আপোনাৰ এই 3টা অপশ্যন ইয়েছ থাকিব লাগিব। যদি ইয়েছ আছে তেনে ক্ষেত্ৰত আপুনি PM কিষাণৰ ৰেগুলাৰ টকা পাই থাকিব। ইয়াৰ লগতে ইয়াতে আৰু এটা কথা মন কৰিব যে যিসকলে ৰিচেণ্টলি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিছে ইয়াতে লিংক যদি হৈছে তথাপি ইয়াতে ইয়েছ অপশ্যন আহিবলৈ মিনিমাম ইয়াতে 15 ডেজ সময় লাগিব, ঠিক আছে। ইয়াতে আপোনাক 15 দিন ৱেইট কৰিব লাগিব। 15 দিন পিছত ইয়াতে ইয়েছ অপশ্যনটো আহি যাব। ইয়াৰ বাহিৰেও ইয়াতে আপুনি আৰু এটা অপশ্যন চেক কৰিব যে যেতিয়া মানে কিস্তি দিয়াৰ ডেটটো ঘোষণা হয় কিস্তি দিয়াৰ আগত ইয়াতে FTO প্ৰচিড যিটো অপশ্যন আছে এই অপশ্যনটো ইয়েছ আছে নে নাই। যদি ইয়েছ আছে তেনে ক্ষেত্ৰত ইয়াতে আপুনি 100% আপোনাৰ PM কিষাণৰ টকা পাব, ঠিক আছে। FTO অৰ্থাৎ FTO মিনিংটো হৈছে আপোনাৰ ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ। আপোনাক চাব লাগিব যে FTO অপশ্যনটো ইয়েছ আছে নে নাই। যদি ন আছে তেনেহ'লে আপুনি 2 দিন ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এইটো অপশ্যন ইয়েছ আহি যাব, ঠিক আছে। যদি ইয়েছ আছে তো তেনে ক্ষেত্ৰত কোনো টেনশ্যন কৰিবলগীয়া নাই, আপোনাৰ PM কিষাণৰ কিস্তি সোমাই যাব। ইয়াৰ বাহিৰেও ইয়াতে আপুনি ইনষ্টলমেণ্ট এটাকৈ এতিয়া চাব পাৰিব। ইয়াতে আপুনি কোনটো কিস্তি কিমান তাৰিখত সোমাইছে ইয়াতে আপুনি ডেট চিলেকশ্যন কৰি চাব পাৰিব, ঠিক আছে। ইয়াতে গোটেইখিনি ধুনীয়াকৈ ওলাই আহে কোনটো কিমান তাৰিখত ক্ৰেডিট হৈছে। তো এনেদৰে আপুনি নতুন প্ৰচেছত PM কিষাণৰ ষ্টেটাছ চেক কৰিব পাৰিব। ইয়াৰ বাহিৰেও আপুনি এইকেইটা মই যেইকেইটা অপশ্যনৰ কথা ক'লোঁ এইকেইটা অপশ্যন আপুনি মেইনটেইন কৰি ৰাখিব যাতে আপোনাৰ PM কিষাণৰ টকা পেণ্ডিঙত নাযায়। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। ইয়াতে বুজি পোৱাত কিবা অসুবিধা হ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।